আজি বিশ্ব প্ৰসিদ্ধ কাজিৰঙাৰ এশিঙীয়া গড় আৰু বাঘ একেলগে ইমান জুমি জুমি চাব নালাগে হয় এই ক'লা টি চাৰ্ট পিন্ধি থকা জনেই বাঘ এতিয়া তোমালোকে কমেণ্টত গৈ দাঁতকেইটা উলিয়াই হাঁহি দিয়া তাৰ আগতে কাহিনীটো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ মানে এতিয়া ৰাতিপুৱা বৰষুণ আৰু এই বৰষুণতে মই যাবলৈ ওলালো অবিনাশহঁতৰ লগত যোৰহাটলৈ যোৰহাট যাম বগীবিল হয় নহয় একেবাৰে কাজিৰঙা হয় এপাক ঘূৰি যাম বহুত দিনৰ মূৰত লং ড্ৰাইভ এটাত ওলাইছো তাকো এনেকুৱা বৰষুণৰ বতৰত মনটোতো ভাল লাগিবই দিয়কচোন প্ৰথমতে আহি মন আৰু অবিনাশৰ ওচৰ পালোহি আৰু যিহেতু অবিনাশৰ এটা বিশেষ কামৰ বাবে যাম সেইবাবে তাৰ একেবাৰে ফূৰ্তি আৰু তাৰ পিছতে আহি আমাৰ আজিৰ ৰাইডটোৰ আন এজন মেম্বাৰ বিষ্ণুদাক উঠাই ললো যাত্ৰা আৰম্ভ কৰি আমাৰ ঘৰৰ ওচৰৰ শিৱ মন্দিৰটোত আশীৰ্বাদ এটা ললো আৰু লগতে প্ৰসাদৰ পাত এখনো ললো আৰু লগতে ইমান দীঘলীয়া যাত্ৰাটোৰ বাবে গাড়ীখনক ভালকৈ খুৱাই ললো বিহপুৰীয়াৰ পৰা গহপুৰৰ মাজৰ সেই পথাৰখন পাৰ হৈ আহি এতিয়া চিধাই ফ'ৰলেন পালোহি আৰু চাৰিআলিৰ টাউন সোমোৱাৰ লগে লগে প্ৰথমটো ষ্টপ ললো এইখন হোটেলত চাৰিআলিৰ হোটেল কেইখন ইয়াৰ ৰসমালাইৰ বাবে সম্পূৰ্ণ অসম ফেমাছ আৰু আমিও এক বাতি অৰ্ডাৰ দি মই ভিডিঅ' কৰাতে থাকিলো এফালে আকৌ মনচুৰে মোৰ পৰা এচামুচ লৈ গ'ল মই বোলো হৰ কুত্তে কা দিন আতা হে যা জিলে আপনি জিন্দগী বুলি মই নিজৰ কনকে খোৱাত লাগিলো আৰু এফালে আমাৰ চাহৰ ট্ৰিটটোৰ ফাইনেন্সাৰ বাথৰুমৰ পৰা আহি পোৱাৰ পিছত তাকো এচামুচ খুৱাই দিলো এই সম্পূৰ্ণ ইমান দীঘলীয়া যাত্ৰাটোত আৰু কি কৰিলো সেয়া জানিবলৈ নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰক আজিলৈ ইমানেই আকৌ পিছত লগ পাম